এদিন দুদিন কৰি আমাৰ ভণ্টিজনী গাভৰু হ'ল। ডেকা গাভৰুৰ মন ৰাইজেই কৰা এই বছৰৰ শ্ৰেষ্ঠ বিহুগীত মনোজ স্বৰ্গমৰ নৈ পানী 2023। নৈ পানী যাই ভটিয়াই নল খাগৰি উটুৱাই ছোৱালী গাভৰু হলে চুকতে ঐ লুকুৱাই। নৈ পানী যাই ভটিয়াই নল খাগৰি উটুৱাই ছোৱালী গাভৰু। আপুনি শুনিলেনে? প্ৰীতি 99 চন এই এলবামৰ গীতকেইটি আহি আছে দেই, আহি আছে গীতকেইটি আছিলে এনেকুৱা। মাজনী নাপাই নহয় ঠগিব, মাজনী জীৱন ধ্বংস কৰিব। মাজনী তুমি আনক ঠগিলে, নাচনী আনে তোমাক ঠগিব। তাৰপাছত আছিলে চাবাদে নাচনী জানোচা গাতে গা লাগিব। সোণালী যৌৱনত নাচনী মুকুতা হৰিব। চাবাদে নাচনী জানোচা গাতে গা লাগিব। সোণালী যৌৱনত জানোচা মুকুতা হৰিব। আৰু আছিলে কবিতা নিদিলা মোক তোমাৰ মৰমবোৰ, দেখো মই সপোন তোমাৰ মোৰে জোৰ। এনেকুৱা আছিলে। তাৰপাছত আছিলে ঐ তৰা মাই টাইটানিকখন চালানে। এনেকুৱা আছিলে এটা আহি আছে, কিবা কিবি গান ধেৰ আছে, মই ভালকৈ শুনা নাই। তাৰপাছত এলবামখনত গাইছে মহেন্দ্ৰ হাজৰিকা, জিতুল সোণোৱাল, পংকজ বৰদলৈ, খগেন গগৈ, মানস ৰবীন, ৰঞ্জিত শইকীয়া, সন্ধ্যা মেনন, নিতুমণি বৰা, মিলি বৰুৱা, ৰাখী গোস্বামী আৰু মৌচুমী চহৰীয়াই। আৰু পৰিচালনা কৰিছে জয়ন্ত সোণোৱালে। জয়ন্ত সোণোৱালৰ ফটোখন দিয়া আছে সুন্দৰকৈ। প্ৰযোজক ঋতু। আৰু প্ৰীতি এলবামখন আছিলে ৰিটছ মিউজিকৰ। গতিকে অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে। যিমান পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধুসকলক হৈ শ্বেয়াৰ কৰিব, যাতে সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু আগুৱাই নিয়াত সহায় কৰিব বুলি আশা কৰিছোঁ। অতি সোনকালে আগবঢ়াম প্ৰীতি 99 চন। ধন্যবাদ।